उदालगुरियाव आदिवासी डेभेलपमेन्ट काउन्सिला गय बिफां फुलि राननानै होदों। साफ्रोमबो आबाद मावनानै जिउ खुंनाय सरासनस्रा रायजो राजाफोरा गावबा गावनि नखराव गय बिफां गायनायनि गेजेरजों नखराव गोनांथि जानाय राङारि जेंनाखौ सुस्रांनायनि थांखिजों आदिवासी डेभेलपमेन्ट काउन्सिला गय बिफां फुलि राननानै होदों। उदालगुरि सहरनि खोला फारसे थानाय बेलावसुबुरि मिउजियाम फोथाराव सानसेनि गाब गोनां हाबाफारिजों आदिवासी डेभेलपमेन्ट काउन्सिला गिबि खेबनि थाखाय फां 200 गय बिफां फुलि राननानै होयो। आदिवासी वेलफेयार एन्ड डेभेलपमेन्ट काउन्सिलनि मावफुं सोद्रोमा महन किस्कुनि नुजाथिनाय आरो उदालगुरि जिल्ला आबादारि बिफाननि हेफाजाबाव दिनै सा 170 मुलाम्फागिरिफोरनो फां 200 गय बिफां फुलि राननानै होनाय हाबाफारि लानाय जायो। बे हाबाफारियाव मावफुं सोद्रोमा महन किस्कुजों लोगोसे उदालगुरि जिल्ला आबाद बिफाननि गोजौ मावसुमा आरो ओनसोलनि मेलेमजिबि सुबुंफोरा बाहागो लायो। হয়, আজি আমি প্ৰথমবাৰৰ কাৰণে আদিবাসী ডেভেলপমেন্ট কাউন্সিলৰ ফালৰ পৰা তামোলৰ পুলি বিতৰণৰ কাৰ্যসূচী আমি এই কাৰ্যসূচীত আমি 170 জন বেনিফিচিয়াৰী সিলেকশ্যন কৰা হৈছে। ইয়াৰ উদ্দেশ্যটো হ'ল যে আমাৰ কৃষক ৰাইজে যাতে আদিবাসী ডেভেলপমেন্ট কাউন্সিলৰ ফালৰ পৰা দিয়া 200টা তামোলৰ পুলি দি অকণমান হ'লেও যাতে তেখেতসকলে উপকৃত হ'ব পাৰে আৰু আদিবাসী ডেভেলপমেন্ট কাউন্সিলৰ সুবিধাটো প্ৰতিজন বেনিফিচিয়াৰী যাতে লাভৱান হয়। আমাৰ উদ্দেশ্যটো সেইটোৱে, মূল উদ্দেশ্যটো। আজি কিমান জন বেনিফিচিয়াৰী এটা বিতৰণ? আজি আমি 170 জনকে টাৰ্গেট লৈছো আজি বিলাই শেষ কৰাৰ কাৰণে, আৰু গোটেইখিনি পুলিবিলাকো আহি পাইছে। কিমান টাকা প্ৰতিটো পৰিয়ালক কিমান? প্ৰতিটো পৰিয়ালে 200টালৈকে পাব। এটা পৰিয়ালে অনাগত দিনত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেন্ট কাউন্সিলৰ ফালৰ পৰা মই নিজাববীয়াকে অলপ চিন্তাধাৰা এটা কৰিছো। এইটো হ'ল আমাৰ কৃষক ৰাইজৰ বিশেষকে পানীৰ সমস্যাটো খুবেই আছে। এই পানীৰ সমস্যাটো আমি কেনেকুৱা ধৰণে আঁতৰাব পাৰোঁ তাৰ কাৰণে মই নিজাকে লিখিছোঁ। আমাৰ আদিবাসী ডেভেলপমেন্ট কাউন্সিলত যিখিনি ফাণ্ড আছে সেই ফাণ্ডতে লিখা হৈছে। অহা দিনবোৰত আমি ভাবিছোঁ যে বেনিফিচিয়াৰীবিলাকক চলাৰ পাম্প যদি আমি দিব পাৰিলো হয় তেতিয়াহ'লে খুবেই উপকৃত হ'ব যেন অনুমান হয়। প্ৰথমে আজি AWDC যিখিনি তামোল পুলি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মই নিজকে বৰ আনন্দিত হৈছোঁ। আৰু AWDC যিখিনি পদক্ষেপ আজি প্ৰথম পদক্ষেপ AWDC গঠন হোৱাৰ পিছত প্ৰথম পদক্ষেপ যিখিনি আজি শুভাৰম্ভ কৰা হ'ল, নিশ্চয় আমি আনন্দিত। দ্বিতীয় পৰ্যায়লৈকে আৰু আমি ইয়াতকৈ বেছি আশা কৰি আছোঁ। আৰু আমাৰ EM মহোদয় মহন কিস্কু মহোদয় যিটো পদক্ষেপ লৈছে আজি তামোল পুলি বিতৰণৰ ব্যৱস্থা, সেইখিনি আমাৰ নিশ্চয় ৰাইজসকলে সুখী হৈছে। আমিও নিজকে সাহিত্য হ'বৰ পৰা তেওঁলোকক শলাগ জনাব বিচাৰিছোঁ। তেখেতসকলৰ পদক্ষেপ দীৰ্ঘদিন হৈ থাকক আৰু ৰাইজসকলে যিখিনি পুলি লৈ তেখেতসকলে ভালকৈ যত্ন কৰি তেওঁলোকে যেন ভাল কামত ব্যৱহাৰ কৰাৰ বাবে তেখেতসকলক অনুৰোধ জনাওঁ। আৰু লগতে সকলো ৰাইজলৈ মোৰ এইখিনি অনুৰোধ থাকিল দ্বিতীয় পৰ্যায়ত আৰু আমি এনেকৈ তেওঁলোকৰ পৰা সহায় সহযোগিতা পাম বুলি আশা ৰাখি মই AWDCক পুনৰ ধন্যবাদ জ্ঞাপন কৰি সকলোকে মই এইখিনিতে মোৰ কথা সময়। আমি আল্টিমেটলি গভৰ্ণমেণ্টৰ এজেঞ্চি এটাও আমি গভৰ্ণমেণ্টৰ হৈ আমি তেখেতসকলক আমি আদিবাসী কাউন্সিল যিটো তেখেতক আমাক সহায় কৰিছোঁ। তেখেত আহিছিলে মোৰ ওচৰলৈ, তেখেতে কৈছিলে যে আমাক অলপ সহায় কৰি দিব লাগে এই প্ৰকিউৰমেণ্টৰ কাৰণে যি তামোল পুলিখিনি আমি সেইমতে ভাল জাতৰ তামোল পুলি আৰু কোনটো চ'ৰ্চৰ পৰা পাব সেইমতে গোটেইখিনি আমি কৰি দিছোঁ। ইয়াত এৰেঞ্জমেণ্টটো আমাৰ মানুহে কৰি দিছে, সেইখিনি আমি সহায় কৰি দিছোঁ তেওঁলোকক। আৰু আমি আশা কৰোঁ যিটো ধৰণে আজি গোটেই ৰাইজ ওলাই আহিছে গোটেইখিনি পুলি ৰিচিভ কৰিবলৈ বা ল'বলৈ, মই ভৱিষ্যতে চলিব লাগে। ধন্যবাদ।